বন্ধুসকল আজিৰ ভিডিঅ'টোত গাহৰি ফাৰ্মৰ লগত জড়িত মেইনলি তিনিটা কথা ক্লিয়াৰ কৰিম। প্ৰথম কথা, ড্ৰাই ফিড বা কিনা দানা খোৱালে ফাৰ্ম এখনত কিমান খৰচা হয়। দ্বিতীয়তে FCR কিমান হয়। তৃতীয়তে মধ্যমীয়াকৈ ফাৰ্ম এখন খুলিম বুলি ভাবিলে কিমান টকা লাভ হয়। গতিকে যিসকল বন্ধুৱে ফাৰ্ম খুলিছে বা নতুনকৈ ফাৰ্ম খুলিম বুলি ভাবি আছে তেওঁলোকে এই ভিডিঅ'টো শেষলৈকে চালে সকলো ডাউট ক্লিয়াৰ হৈ যাব। এইখিনিতে এটা কথা কৈ থওঁ, ভিডিঅ'টো কোনো অনুমানিক বা লিখিত কথাৰ ওপৰত ভিত্তি কৰি বনোৱা ভিডিঅ' নহয়, সম্পূৰ্ণ নিজৰ ফাৰ্মৰ নিজৰ গাহৰিৰ ওপৰত কৰা এক্সপেৰিমেণ্টেল ভিডিঅ', যাক আমি এক প্ৰকাৰে ৰিভিউ বুলি ক'ব পাৰোঁ। যোৱা মাহৰ 1 তাৰিখে অৰ্থাৎ জুনৰ 1 তাৰিখে আমাৰ ফাৰ্মৰ এটা গাহৰি এভাৰেজ ৱেট আছিল 20.9 কেজি, অৰ্থাৎ 20টা গাহৰিৰ ওজন আছিল মুঠতে 418 কেজি। আমি যোৱা মাহৰ 30 দিন অৰ্থাৎ 1 জুনৰ পৰা 30 দিন পৰ্যন্ত সম্পূৰ্ণ কিনা দানা খোৱালোঁ, যাৰ পৰিমাণ আছিল 550 কেজি। যিহেতু আমি গডৰেজ প্ৰাইডহকৰ গ্ৰোৱাৰ খুৱাইছিলোঁ, গতিকে আমাৰ খৰচা পৰিল 24,000। ইয়াত এটা কথা আহি পৰে, যদি আপোনাৰ ডিলাৰৰ লগত ভাল বা আপুনি ওচৰতে যদি দানাৰ দোকান থাকে 2 টকা কম হ'ব পাৰে। ইয়াত মুঠৰ ওপৰত এইটো এটা অনুমানিক বুলি ধৰিব পাৰে, 24,000টো তাত 10-20 টকা কম বেছি হ'ব পাৰে। মুঠতে 20টা গাহৰিয়ে দানা খালে আমাৰ 550 কেজি আৰু দানাৰ খৰচা পৰিল 24,000 টকা, কেৱল দানাৰ খৰচ। দ্বিতীয়তে FCR কিমান। FCR ইয়ানি ফিড কনভাৰ্জেশ্যন ৰেচিঅ', যাৰ বিষয়ে মই আগৰ ভিডিঅ'টো উল্লেখ কৰিছোঁ। গতিকে আগৰ ভিডিঅ'টো চালে আপুনি FCR কি বস্তু তাত গম পাই যাব। মেইনলি কিমান কেজি দানা খাই গাহৰি এটা কিমান ৱেইট গেইন কৰিব পাৰে তাৰ এটা অনুপাত। আজিৰ দিনত অৰ্থাৎ 30 জুনত আমাৰ গাহৰিকেইটাৰ এভাৰেজ ৱেইট 31 কেজি। টোটেল 20টা গাহৰিৰ ওজন হ'ল 620 কেজি। কিয়নো যোৱা মাহৰ 1 তাৰিখে অৰ্থাৎ 1 জুনত 20টা গাহৰি ৱেইট আছিল 418 কেজি আৰু আজি 30 জুনত মানে 30 দিনত আমাৰ গাহৰিকেইটাই ওজন হ'লগৈ 620 কেজি, অৰ্থাৎ ওজন বাঢ়িলে 202 কেজি। 550 কেজি দানা খালে আৰু 202 কেজি ওজন বাঢ়িল। গতিকে ইয়াৰ অনুপাতটো হৈছে 2.72, অৰ্থাৎ আমাৰ গাহৰিকেইটাৰ FCR 2.72, মানে আমাৰ গাহৰিকেইটাই 2.7 কেজি দানা খালে 1 কেজি ওজন বাঢ়ে। FCR 2.7 অনুপাত 1। এতিয়া আহোঁ মেইন কথালৈ, লাভ কিমান হ'ব বা 20টা গাহৰি ফেটনিং পাৰপজত পুহিলে কিমান টকা লাভ হয়। গাহৰি পোৱালিকেইটা আমি আনিছিলোঁ এভাৰেজ 15 কেজি ৱেইটত 6,000 টকাকৈ। যদি আমি 100 কেজি কৰি বিক্ৰী কৰোঁ তেতিয়াহ'লে আমি পোৱালিকেইটাক আৰু ওজন 85 কেজি বঢ়াব লাগিব, অৰ্থাৎ 15 কেজি পোৱালি ৱেইট আৰু 85 কেজি আমি আমাৰ ফাৰ্মত পুহি ডাঙৰ কৰিব লাগিব। যিহেতু আমাৰ ফাৰ্মৰ FCR 2.7 অনুপাত 1, মানে 1 কেজি বাঢ়িবলৈ দানা দিব লাগে 2.7 কেজি। গতিকে 85 কেজি ওজন বঢ়াবলৈ দানা দিব লাগিব প্ৰায় 229.5 বা 230 কেজি। আৰু আজিৰ মাৰ্কেট প্ৰাইজত 1 কেজি দানাৰ দাম এভাৰেজ 40 টকা ধৰিলে 230 কেজি দানাৰ দাম হৈ গৈ প্ৰায় 9,200 টকা। গতিকে এটা গাহৰি পোৱালি 100 কেজি কৰিবলৈ খৰচ হয় পোৱালিত 6,000 টকা, দানা খালে 9,200 টকা, 500 টকা অন্যান্য মেডিচিন বা ডক্টৰৰ খৰচা। গতিকে টোটেল খৰচা আহিলে 15,700 টকা। আৰু এটা 100 কেজি গাহৰি যদি আমি 23,000 টকাত বিক্ৰী কৰোঁ তেতিয়াহ'লে আমাৰ লাভ হ'ব 7,300 টকা। সময় লাগিব প্ৰায় 5 মাহ আৰু 20টা গাহৰি খৰচা হয় টোটেল 1,46,000 আৰু 5 মাহত 20টা গাহৰিৰ পৰা ৰিটাৰ্ণ আহে প্ৰায় 1,46,000। গতিকে 20টা গাহৰি যদি আমি সম্পূৰ্ণ কমাৰ্চিয়েল ফিড বা ড্ৰাই ফিড খুৱাই পালন কৰোঁ তেতিয়াহ'লে লাভৰ পৰিমাণ 1,46,000 পৰ্যন্তহে হয়। এই ক্ষেত্ৰত অলপ বাঢ়িবও পাৰে বা কমিবও পাৰে। এতিয়া প্ৰশ্ন উঠিব পাৰে বহুত লোকৰ যে আমি যদি মিক্স কৰোঁ বা তুঁহগুৰি বা বিভিন্ন ধৰণৰ কচু আলু সেইবিলাক মিলাই খুৱাওঁ তেতিয়া হয়তো ইয়াৰ লাভৰ পৰিমাণ বহুত বাঢ়ি যাব, কিন্তু কথাটো সম্পূৰ্ণ শুদ্ধ নহয়। সেইবোৰ আপুনি যিমানে মিক্স কৰি খুৱাব তাৰ পৰিমাণটো বাঢ়ি গৈ থাকিব আৰু আপোনাৰ যিটো আমি 5 মাহত এইটো হিচাপ দিছিলোঁ 5 মাহৰ ঠাইত হয়তো 6 মাহ 7 মাহ লাগি যাব পাৰে আৰু আপুনি যিটো গ্ৰ'থ পাব লাগে সেই গ্ৰ'থটো নাপাবও পাৰে। অভাৰঅল চাব গ'লে আপুনি এটা গাহৰিৰ ক্ষেত্ৰত 7,000 বা 8,000 তাতকৈ বেছি কমাৰ্চিয়েলি পুহি প্ৰফিট কৰাটো সম্ভৱ নহয়। বা এটা বা দুটা গাহৰি পুহি হয়তো আপুনি 10,000 পৰ্যন্ত লাভ কৰিব পাৰে, কিন্তু কমাৰ্চিয়েলি 40-50টা বা 20টা গাহৰি পুহি আপুনি সিমানটো পৰ্যায়ত লাভ কৰাটো প্ৰায় অসম্ভৱ। গতিকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আৰু পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাচিং। জয় অসম।